আপোনাৰ মূৰটো খুব ঘূৰাই থাকে। মূৰ ঘূৰোৱা বিভিন্ন কাৰণেও হ'ব পাৰে। যেনে কেতিয়াবা আমাৰ কাণৰ কাষত থকা শিৰবিলাক মানে নাৰ্ভবিলাক চেপ খাই যায় বিভিন্ন কাৰণত, তেতিয়াও আমাৰ মূৰ ঘূৰণি হ'ব পাৰে। আৰু কেতিয়াবা যেতিয়া আমাৰ চকুৰ কাষৰ মাংসপেশীবিলাক কমজোৰ হৈ যায় আৰু আমি যেতিয়া এটা ফালে চাওঁ তেতিয়া আমাৰ মূৰ ঘূৰাব পাৰে। আৰু কেতিয়াবা আমাৰ কাণৰ ভিতৰত কিছুমান সৰু সৰু ক্ৰিষ্টেলছ থাকে, শিলৰ দৰে সৰু সৰু টুকুৰা থাকে। সেই টুকুৰাবিলাক যেতিয়া নিজৰ জাগাৰ পৰা লৰচৰ হৈ যায় তেতিয়াও আমাৰ মূৰ ঘূৰাব পাৰে। এই মূৰ ঘূৰোৱা সমস্যাটোৰ পৰা ৰক্ষা পৰিবৰ কাৰণে আজি মই কেইটামান খুব ইম্পৰ্টেণ্ট এক্সাৰচাইজ লৈ আহিছোঁ, যিকেইটা এক্সাৰচাইজ যদি আপোনালোকে ৰেগুলাৰলি কৰি যায় আপোনালোকৰ মূৰ ঘূৰোৱা সমস্যাটো খুব সোনকালে কমি যাব। এক্সাৰচাইজটোৰ বাবে দুখন কাণৰ ভিতৰত আপুনি আঙুলি দুটা সোমাই ল'ব, তাৰপিছত কাণখন টানি দিব। পজিশ্যনটো 10 ছেকেণ্ড হোল্ড কৰিব আৰু পজিশ্যনটো হোল্ড কৰি দীঘলকৈ উশাহ নিশাহ ল'ব। পজিশ্যনটো 10 ছেকেণ্ড হোল্ড কৰিব। দুই নম্বৰ এক্সাৰচাইজটোৰ বাবে আপুনি এটা কলম ল'ব আৰু কলমটো আপোনাৰ চকুৰ কাষলৈ লৈ যাব, যিটো পইণ্টত কলমটো দুটা দেখা পায়। তাৰপিছত কলমটো ছাইড টু ছাইড মুভমেণ্ট কৰিব, লগতে চকুটোও কলমটোৰ লগত লৈ যাব। যিটো ফালে আপুনি অলপমান বেছি কমজোৰ যেন অনুভৱ কৰে সেইটো ফালে এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব। এক্সাৰচাইজটোৰ বাবে আপুনি আপোনাৰ মূৰটো ছাইড টু ছাইড মুভমেণ্ট কৰিব আৰু যিটো ফালে মূৰটো বেছিকৈ ঘূৰোৱা যেন লাগে সেইফালে এক্সাৰচাইজটো কৰিব। এক্সাৰচাইজটোৰ বাবে আপুনি মূৰ ঘূৰোৱা ছাইডে এনেকৈ শুই দিব আৰু যিমান সময় মূৰ ঘূৰাই থাকে পজিশ্যনটো হোল্ড কৰিব। লাহে লাহে আপুনি আপোনাৰ মূৰটো ওপৰৰ ফালে ঘূৰাই দিব আৰু শৰীৰটো এনেকৈ ৰাখিব। যিমান সময় আপোনাৰ মূৰটো ঘূৰাই থাকে পজিশ্যনটো হোল্ড কৰিব। লাহে লাহে আপোনাৰ শৰীৰটো ঘূৰাই দিব আৰু যিমান সময় মূৰটো ঘূৰাই থাকে পজিশ্যনটো হোল্ড কৰিব। লাহে লাহে আপোনাৰ মূৰটো আৰু ছাইডৰ ফালে ঘূৰাই দিব আৰু পজিশ্যনটো মূৰ ঘূৰাই থকালৈ হোল্ড কৰিব। লাহে লাহে শৰীৰটো ঘূৰাই দিব আৰু পজিশ্যনটো হোল্ড কৰিব আৰু লাহে লাহে উঠি দিব। এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব। ভিডিঅ'টো চাই যদি ভাল লাগিল স্নায়ু স্নেহম ফিজিঅ' চেনেলক ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ যদি পৰিয়ালৰ বা বন্ধুবৰ্গই কোনোবাই এনেকুৱা প্ৰব্লেমত ভুগি আছে তেনেহ'লে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব। থেংক ইউ।